চাওক আমি পোনপ্ৰথমে আমি ধন্যবাদ দিব লাগিব আমাৰ ডিচি ছাৰক ডিচি ছাৰক তেখেতে তত্ত্বাৱধানত আজি 5টা গাঁৱত ভাইব্ৰেণ্ট ভিলেজৰ কাৰণে এটা প্ৰগ্ৰাম হৈছে কিন্তু সকল ইয়াত ভাইব্ৰেণ্ট ভিলেজ বুলি ক'লে মই ভাবিছিলোঁ সকল ডেভেলপমেণ্টৰ কাৰণেহে সেইটো আজি প্ৰগ্ৰামটো হৈছে কিন্তু ইয়াত আমি দেখা পালোঁ ইয়াৰ লগত কিন্তু আপোনাৰ এৱাৰনেছ এটা এড কৰিছে গোটেই ডিপাৰ্টমেণ্ট যিমানখিনি ডিপাৰ্টমেণ্ট আছে গোটেই ডিপাৰ্টমেণ্ট নিজৰ ডিপাৰ্টমেণ্টত কি পাব্লিকৰ কাৰণে সুবিধা আছে সেইটো আজি ধুনীয়াকৈ ৰাইজৰ মাজত সেইটো গোটেই অফিচাৰবিলাক দাঙি ধৰি গৈছে সেইকাৰণে আজি যিটো ভাইব্ৰেণ্ট ভিলেজৰ কাৰণে যিটো প্ৰগ্ৰাম ইয়াত আপোনাৰ এৰিয়াও ডেভেলপ হ'ব আমাৰ সাধাৰণভাৱে আমি জীয়াই থকা বহুতখিনি আমি কোকৰাঝাৰ জিলাত যি 6খন আমাৰ ভাইব্ৰেণ্ট ভিলেজ আছে তাৰে 5খন ভাইব্ৰেণ্ট ভিলেজলৈকে আমি আহিছোঁ আমাৰ লগত গোটেই ডিপাৰ্টমেণ্টবিলাক আহিছে হেড অফ দ্য ডিপাৰ্টমেণ্টে আহিছে প্ৰায় সকলো আমাৰ লগত KVK আছে আমাৰ কৃষি বিকাশ কেন্দ্ৰ আছে উপস্থিত আৰু সকলো ডিপাৰ্টমেণ্ট আছে NGO আছে তো আমাৰ মূল লক্ষ্য হ'ল যে আমাৰ যি ভাইব্ৰেণ্ট ভিলেজ কেইখন আছে তাত আমি গেপ এনালাইচিছ কৰিছোঁ আৰু ডিপাৰ্টমেণ্ট আৰু ৰাইজৰ মাজত এটা ভাল সম্পৰ্ক যাতে স্থাপন হয় আৰু আমি কিছু আঁচনি ইয়াতে চিলেক্ট কৰা আছিলে সেই আঁচনিখিনি যাতে প্ৰপাৰলি ইমপ্লিমেণ্টেশ্যন হয় আৰু যিবিলাক অনগয়িং প্ৰগ্ৰেম আছে আমাৰ ভেকচিনাইজেশ্যন প্ৰগ্ৰেম মানুহৰ হওক বা গৰু ছাগলীৰ হওক বা আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিবিলাক ডিজিটাইজেশ্যন প্ৰগ্ৰেম এইবিলাক নোহোৱাৰ ফলত কি হয় তেওঁলোকে বেনিফিটবিলাক গভৰ্ণমেণ্টৰ পৰা নাপায় গতিকে এইটো এটা আমি পেৰেলেলি এৱাৰনেছ কৰিছোঁ আমাৰ গোটেই ডিপাৰ্টমেণ্টৰ মানুহখিনি আছে ASRLM আছে গতিকে এনেকুৱা ধৰণৰ আমি কৰি এতিয়া আমি চিন্তা কৰিছোঁ যে এই 6খন ভিলেজৰ কাৰণে আমি এটা ছেপাৰেট ডেছবৰ্ড বনাম আমাৰ যিখিনি গেপ আছে সেই গেপখিনি আমি মান্থলি ৰিভিউ কৰি তাক কমোৱাৰ কাৰণে আমি চেষ্টা কৰিম আমাৰ নিজা এটা ছিষ্টেমত এই গোটেই বস্তুখিনি ৰিভিউ কৰিম যাতে আমাৰ গোটেই ডিপাৰ্টমেণ্টসকলক লৈ পেলাই আমি আগবাঢ়ি যাব পাৰোঁ লগতে আমাৰ যি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আছে সন্মানীয় MCLA সকল আছে বা আমাৰ VCDC চেয়াৰমেনসকল আছে তেওঁলোকৰো এক্টিভ পাৰ্টিচিপেশ্যনেৰে আমি এই গোটেই ভাইব্ৰেণ্ট ভিলেজটো আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ বেনিফিটছ ইন অল চেক্টৰ ইন অল ফ্ৰণ্টছ health, education, social welfare, each and every department will join with their programs so that people are not deprived from their benefits.